খুব ভাল কৰিছে যেটো ইয়াত লিটাৰেৰী মানে যি ফেষ্টিভেল পাতি আছে তো হিয়া আমাৰ সবৰ কাৰণে ভাল কাৰণ সাহিত্যই মাত্ৰ এনেকুৱা বস্তু আছে য'ত ধৰ্ম নাই জাতি নাই আজি আমি সবে সেই সাহিত্যৰ জৰিয়তে বিভিন্ন জ্ঞান অৰ্জন কৰিবৰ কাৰণে সক্ষম হয় এই পৃথিৱীৰ সম্পৰ্কে দেশ বিদেশৰ সম্পৰ্কে মানুহ সমাজ ব্যৱস্থা সম্পৰ্কে আমাৰ ইতিহাসৰ সম্পৰ্কে অকল সাহিত্যহে আমাক মানে কিবা এটা মানে জানিবৰ কাৰণে আমাক সোর্সটো দি দিয়ে গতিকে এই যেটো লিটারেরি ফেস্টিভেল ইন্টারন্যাশনাল ইয়াত পাতি আছে গতিকে হিতুৰ দ্বাৰা যি আমাৰ সাহিত্যিকসকলৰ যি মিলন সেই মিলনৰ জৰিয়তে ভৱিষ্যতে আমাৰ ইয়াৰ লয়ো কোনোবাই নহয় কোনোবা সাহিত্য সৃষ্টি কৰিব যেটো বিশ্ব জগতত কোকৰাঝাৰ বিষয়ে বড়োলেণ্ড বিষয়ে অসম বিষয়ে ভাৰত বিষয়েও মানুহে কাৰোবাৰ লিখনিত জানিবলৈ সক্ষম হ'ব গতিকে হেতু আমাৰ কাৰণে খুবে ভাল এই মানে যি লাইনটত এই লিটারেরি ফেস্টিভেলটো পাতিবলৈ লোৱা হৈছে যদি উগ্ৰ কৰি আছে তেওঁলোকে অলৰেডি আহিছে আমি সবে আশা কৰিব লাগে সমৰ্থন কৰিব লাগে যাতে তেওঁলোকৰ এটা সুমীমাংসা উলিয়াই আৰু স্থায়ী শান্তি হয় আৰু কেৰলৰ ল'ৰাবিলাকে আকৌ মানে সদায় তেওঁলোকৰ দাবীক লৈ ফালে চিঞৰি থাকিবলগীয়া নহয়।